মহানবীসকল মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচৰত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব অনুৱে আজি কান্দি কান্দি মাকলৈ ফোন কৰিব আৰু তেতিয়া অনুৰ মাকে তোৰ কি হৈছে, তই কিয় এনেকৈ কান্দিছ বুলি অনুক সুধিব আৰু তেতিয়া অঞ্চুৱে বেলেগ এজনী ছোৱালী ভাল পায়, সেইবাবে মই আৰু এইখন ঘৰত নাথাকোঁ বুলি মাকৰ আগত কোৱাত মাকৰ বহুত খং উঠিব আৰু মাকে মই এতিয়াই তহঁতৰ ঘৰলৈ গৈ আছোঁ বুলি অনুৰ আগত ক'ব আৰু অনুহঁতৰ ঘৰলৈ আহি অঞ্চুৰ দেউতাকৰ ওচৰলৈ আহি এইবোৰ অঞ্চু কি কৰিছে, আপুনি দেখোন বহুত সংস্কাৰৰ কথা কয়, এতিয়া আপোনাৰ ল'ৰাই এইবোৰ কি কৰিলে বুলি দেউতাকৰ আগত কোৱাত দেউতাকে বহুত লাজ পাব। আনফালে ৰত্নই দেউতাক আৰু শুনক সি যিহেতু আমি গম পোৱাৰ পিছতো সেই ছোৱালীজনীক এৰিব পৰা নাই আৰু এতিয়া দেউতাকে সি আজি আহিবলৈ দিয়ে, মই আজিয়েই সিদ্ধান্ত ল'ম বুলি অঞ্চুৰ দেউতাকে সকলোৰে আগত ক'ব। এতিয়া বাৰু অঞ্চুৰ দেউতাকে অঞ্চুক প্ৰিয়াৰ পৰা আঁতৰাই আনিব পাৰিবনে দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত পুৱতি অমৰক মই এতিয়া তোমাক কি প্ৰমাণ দিব লাগিব, মই যে একো ভুল কৰা নাই বুলি অমৰক সুধিব। এতিয়া বাৰু অমৰে পুৱতিৰ কথাবোৰ বিশ্বাস কৰি ল'বনে দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।